বেংককত যেটো এপল ষ্ট'ৰ আছে আৰু লৈ ল'লো নিজৰ কাৰণে এটা এপলৰ 14 Pro Max 512 GB। Hey guys, welcome back my YouTube channel DB Tarbo আৰু ব্ৰেকফাষ্ট কৰি পুৰা ৰেডি হৈ আছো। আজি যাম আমি সাফাৰী ৱৰ্ল্ড এণ্ড মেৰিন পাৰ্ক। মোৰ কাৰণে ফাৰ্ষ্ট টাইম আৰু চাই হয়তো বহুত ভাল হ'ব, লগতে আপোনালোকক দেখাম মই আৰু লগতে আছে যে শ্বপিং। তো যিমান পাৰোঁ গোটেইখিনি দেখাৰ কাৰণে চেষ্টা কৰিম। তো বলক সিফালে মোৰ বন্ধুবিলাক ৰখি আছে, একদম গাড়ী একদম ষ্টাৰ্ট হৈ ৰখি আছে। তো বলক চাই থাকোঁ সাফাৰী ৱৰ্ল্ড এণ্ড মেৰিন পাৰ্ক। ফাইনেলি গাইজ আহি পালোঁ সাফাৰী ৱৰ্ল্ড এণ্ড মেৰিন পাৰ্কত। বৰ্তমান আছোঁ আমি সাফাৰী ৱৰ্ল্ডত। তো মোৰ পিছফালে চাব পাৰে সাফাৰী ৱৰ্ল্ড ধুনীয়াকৈ লেখা আছে। তো বঢ়িয়াকৈ চাম। এতিয়া এটা প্ৰগ্ৰেম আছে ইয়াত, হাতীৰ মানে কিবা কিবি এক্টিভিটি আছে, এইবিলাক চাম লগতে। তো বলক সেইটো ৰাস্তাইদি যাব লাগিব। তো বলক গৈ থাকোঁ। এইটো এটা চাওক, পুৰা এটা পুতলা এটা আছে আৰু চাব এইটো মই যেতিয়া যাম না পুৰা মুভিং হ'ব, মোৰ ফালে চাব। তো চাওক এইটো আৰু চাওক। তো সঁচাই দিয়ক, মানে কি ক'ম আৰু, বলক এইটো চাই লওক কেপিবাৰা। তো চাওক চাওক এইটো মেইনলি যায় অষ্ট্ৰেলিয়াত। তো বলক আগলৈ যাই আছোঁ আৰু গাইজ আহি পালোঁ য'ত এলিফেণ্ট শ্ব'টো হ'ব। তো ইয়াতে হ'ব না, এইটো যিটো জেগা আছে না, ইয়াতে এলিফেণ্ট শ্ব' হ'ব। তো মই চাম লগতে আপোনালোকক দেখাম। তো চাই থাকক কণ্টিনিউ। আৰু এই এলিফেণ্টটো চোৱাৰ কাৰণে মানুহ চাওক না গাইজ কিমান আছে। তো মই আপোনাক তাৰ 360 ভিউ দেখাই আছোঁ। তো চাওক যিটো প্ৰগ্ৰেম আছিল গোটেইখিনি চালোঁ। আৰু এইবাৰ চাওক চি লায়ন চাওক, মই টাটা দিছোঁ আৰু সিও দি আছে। তো চাওক চাওক তো গাইজ এইটো শ্ব' হৈ গ'ল, চি লায়ন চালোঁ। আৰু এতিয়া চাওঁ আমি হলিউড শ্ব'। তো বলক আৰু মানুহ চাওক না ইমান মানুহ। বৰ্তমান আহি পাইছোঁ য'ত এতিয়া হলিউড শ্ব'টো হ'ব না। তো ইয়াতে হ'ব হলিউড শ্ব'। তো চাওক আপুনি দেখা পাইছে এইটো যি আছে, এইটো হেলিকপ্টাৰ আছে আৰু বহুত কিবা কিবি আছে। তো যি আছে গোটেইখিনি চাম, লগতে আপোনালোকক দেখাম। হলিউড শ্ব'টো চালোঁ, সঁচাকৈ বহুত ভাল লাগছে। কি ক'ম, আপোনাৰ কেনে লাগছে নিশ্চয় কমেণ্ট কৰি জনাব। আৰু এতিয়া টাইম হৈছে খোৱাৰ কাৰণে। তো এতিয়া যাই আছোঁ খাদ্য খোৱাৰ কাৰণে। তো বলক আৰু আজিও কি কি খানা আছিল সেইখিনিও আপোনাক দেখাম। তো বলক চাই থাকোঁ। পূৰা বহি লৈছোঁ ভাত খোৱাৰ কাৰণে। আৰু ইফালে লৈছোঁ দালি লৈছোঁ, এইটো আপোনাৰ মাছ আৰু পুৰি, কল, সফৰাম আৰু কিবা কিবি লৈছোঁ আৰু বহুত বস্তু মানে আইটেম আছে। গোটেইখিনি অলপ অলপ আৰু আপুনি চাওক না এৰিয়াটো কিমান ডাঙৰ এৰিয়া। আৰু গাইজ খানা চানা কমপ্লিট আৰু খানা একদম বঢ়িয়া হৈছে। আৰু বৰ্তমান যাই আছোঁ ডলফিন শ্ব'। তো চাওক ডলফিন, একদম ৰিয়েল ডলফিন চাব যাই আছোঁ। ধুনীয়া শ্ব' হ'ব। তো বলক বহি লৈছোঁ, ডলফিন শ্ব' হ'ব ইয়াতে। শ্ব'টো কমপ্লিট হ'ব আৰু আপুনি এনেকৈ ফটো বা ভিডিঅ' কৰিব পাৰে। এইটোৰ কাৰণে আপোনাৰ 4 ভাত আৰু মই কৰিম। তো তাৰে কাৰণে এইটো টিকট লৈ লৈছোঁ। তো চাব কেনেহেন কি কথা গোটেইখিনি আপোনাৰ লগত শ্বেয়াৰ কৰিম।
গাইজ পুৰা আহি গৈছোঁ এনেকৈ ডলফিন মই টাচ কৰিম তো চাওক সেইটো যি ডলফিনটো দেখছি তো সেইটো আহি আছে একদম ওচৰত তো চাওক চাই আছে আৰু দিলীপ দা পুৰা ফটো মাৰি আছে আৰু চাওক এইটো আহি আছে চাওক এইটো চাওক আহি আছে পুৰা সঁচাইতো একদম বেলেগ এটা অনুভৱ পালোঁ পুৰা ডলফিনৰ লগত ফটো ভিডিঅ' গোটেইখিনি কৰিলোঁ সঁচাকৈ বহুত ভাল লাগছে এতিয়া কৰিম চাফাৰী আমাৰ বাছতে এইখন বাছতে যাম মানে কি আমি বাছৰ ভিতৰত থাকিম কমপ্লিট দৰ্জা খিৰিকীটো চব বন্ধ থাকে আৰু জন্তুবিলাক পুৰা খোলা থাকে তো চাম টাইগাৰ যি আছে গোটেইখিনি জন্তু চাম তো বলক যাওঁ এইখন বাছত বহি লৈছোঁ নিজৰ বাছত আৰু এইবাৰ চিটটো কেৱল চেঞ্জ কৰি লৈছোঁ কাৰণ সন্মুখৰ পৰা জন্তুবিলাক চাম আৰু এনেকৈ বহি লৈছোঁ এইটো হৈছে আমাৰ পাইলট আৰু আমাৰ গ্ৰুপ পুৰা আছে কমপ্লিট তো বলক আৰু পুৰা আপোনালোকক দেখাম লগতে মই চাম ইয়াৰ জন্তুবিলাক অ'পেন কেনেকৈ থাকে এণ্ট্ৰি কৰিলোঁ আৰু চাম ইফালে জেব্ৰা চাই লওক সিংহ মই জুম কৰি আপোনালোকক দেখাই দি আছোঁ পুৰা খাই লৈছে খাই লৈ পুৰা একদম পুৰা বাগাত দি আছে চাফাৰী ৱাছো কমপ্লিট চাই সঁচাকৈ বহুত ভাল লাগিল আপোনাক কেনেকৈ নিশ্চয় কমেণ্ট কৰি জনাব আৰু বাঘবিলাক ইমান ডাঙৰ না কি ক'ম আৰু হয়তো আপোনাৰ ভিতৰত অলপ সৰু দেখাব পাৰে কিন্তু ৰিয়েলকৈ সঁচাকৈ বহুত ডাঙৰ টাইগাৰবিলাক আৰু এতিয়া যাওঁ আমি শ্বপিঙৰ ফালে তো বলক চাম লগতে আপোনালোকক দেখাম মোটামুটি ইয়াৰ পৰা 1 ঘণ্টা সময় লাগিব শ্বপিঙৰ কাৰণে একদম মাৰ্কেটেৰে আহি পালোঁ আহি থাকোঁতে তাত দেখিলোঁ এপেল ষ্ট'ৰ চাওক কিমান ডাঙৰ এপেল ষ্ট'ৰ তো এপেল ষ্ট'ৰ ভিজিট কৰিম আৰু প্ৰাইচবিলাক চাম যদি প্ৰাইচ কম হয় হয়তো নিজৰ কাৰণে এটা ল'ব পাৰোঁ তো বলক ভিতৰলৈ সঁচাইতো বহুত ডাঙৰ ষ্ট'ৰ বলক ভিতৰলৈ লৈ ল'লোঁ নিজৰ কাৰণে এটা এপেলৰ 14 Pro Max 512 GB এইটো আমাৰ ইয়াত হৈছে মোটামুটি ধৰক 1,53,000 টকা আৰু এতিয়া মই 21,000 টকা কমত পাইছোঁ আৰু এটা লৈ লৈছোঁ এপেল ৱাটছ এইটোৰ দামো মোটামুটি 10,000 টকা ডিছকাউণ্ট আমাৰ এতিয়া 46,900 8 চিৰিজ তো এই দুটা নিজৰ কাৰণে লৈ লৈছোঁ ফাইনেলি দুটা আনবক্সিং কৰিম আৰু আনবক্সিং কৰাৰ কাৰণে এটা দিছে তো এটা বঢ়িয়াকৈ আপুনি টানি দিয়ক ইফালে এটা দিয়া আছে এটাও টানি দিয়ক দি পেলাই এইটো আৰু মেইন মাল এইটোৱে কালাৰ লৈছোঁ মই পাৰ্পেল মোৰ এইটো বহুত মানে কি ফেভাৰেট কালাৰ iPhone 14 Pro Maxৰ এপেল আহি গৈছে আধা কামৰা আপেল আহি গৈছে ডিছপ্লেত আৰু সিটা অন হৈ আছে আৰু গাইজ মাৰ্কেট এৰিয়াত আহি গৈছোঁ তো চাওক এইটো হৈছে গাইজ ইন্দ্ৰা মাৰ্কেট শ্বপিং কমপ্লিট মানে হৈ গ'ল আৰু ইফালে খানা পিনা খাই লৈছোঁ অলপ মানে স্পীডত কামখিনি কৰা গৈছে কাৰণ ইফালে ফ্লাইটো আছে এতিয়া ইয়াৰে টাইম হৈছে 11:10 হৈছে আৰু আমি আছোঁ বৰ্তমান এয়াৰপৰ্টত তো কেনে লাগিল আহি বঢ়িয়া একদম ভাল লাগছে না ভাল একদম সুপাৰ তোমাৰ কেনে লাগিল আহি বঢ়িয়া মই ফাৰ্ষ্ট টাইম আহিছোঁ না এনজয় ফুল এনজয় তো দিলীপ দা কেনে লাগিল আপোনাৰ 3-4 দিন থাকিলোঁ থাকি বহুত এনজয় কৰিলোঁ লগ বন্ধুৰ লগত ভাল লাগিল এতিয়া আমি ঘৰলৈ যাব ওলাইছোঁ বাই বাই বেংকক তো বাকী বেংকক আহি কেনে লাগিল তোমাৰ বেংকক আহি খুব ভাল লাগিল আৰু আহিব লাগে ভাল ভাল জেগা আছে চাব লাগে গোটেইখিনি সুবল দা বহুত ধুনীয়া মোৰ একদম বেষ্ট ফ্ৰেণ্ড সুবল দা আমজাদ দা কেনে লাগিল আহি বহুত ভাল লাগিল বহুত ভাল জায়গা আৰু আহিম ভৱিষ্যতে আৰু আহিম চাব সকলোৰে ভাল লাগছে আৰু লাগিবই স্বাভাৱিক সেইটো তো যি কি নহওক এতিয়া আমাৰ ফ্লাইট অলপ পাছতে আছে ইমিগ্ৰেশ্যন আমি কৰি ল'ম মোটামুটি অলপ পাছতে
আৰু এতিয়া লাগেজবিলাক দি দিওঁ আৰু টিকটবিলাক কৰি লওঁ আৰু মোটামুটি 4টা বজাত হয়তো যাই পাম কলিকতা আৰু 7:30 যাই পাম গুৱাহাটী বৰ্তমান টাইম হৈছে 2:30 আৰু মোটামুটি 10 মিনিট পাছতে ফ্লাইটটো উৰা মাৰিব বেংককৰ পৰা কলকাতা আৰু নেক্সট ফ্লাইট আছে আমাৰ কলকাতাৰ পৰা গুৱাহাটী আৰু গাইজ ফাইনেলি আহি পালোঁ গুৱাহাটী এতিয়া ৰাতিপুৱা টাইম হৈছে 7:30 আৰু যদি ভিডিঅ'টো চাই ভাল পাইছে তেতিয়া লাইক শ্বেয়াৰ আৰু কমেণ্ট কৰিব ত' বাই বাই